بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মৃত্যুৰ পিছত মৃতদেহ কবৰত নৰখালৈকে ফৰিস্তাসকলে মৃতদেহৰ লগত কি কৰে সেয়া সকলো মুছলমানৰ জনা উচিত। আজৰাইল আলাইহিছ সালাম যেতিয়া ৰুহ কবজ কৰি লৈ যায় তেতিয়া ৰুহে কয়, হে নিথৰ দেহ, আল্লাহ তোমাক সুপ্ৰতিদান দিয়ক। ইমান দিন তুমি মোৰ সংগী হৈ আল্লাহৰ অনুগত্যত অগ্ৰগামী আছিলা আৰু আল্লাহৰ অবাধ্য আছিলা খুব কম। তুমি মোৰ পক্ষৰ পৰা মুবাৰকবাদ গ্ৰহণ কৰা, কিয়নো তুমি আজি নিজে মুক্তি হলা আৰু মোকো নাজাদ কৰিলা। ঠিক এনেদৰে শৰীৰেও আত্মাক মুবাৰকবাদ জনায়। মুমিন বান্দাৰ মৃত্যু হলে জমিনৰ যিবোৰ ঠাই তেওঁ আল্লাহৰ ইবাদত কৰিছিল সেই ঠাইবোৰ কান্দি থাকে। আকাশৰ যিবোৰ দুৱাৰেৰে তাৰ নেক আমালসমূহ ওপৰত উঠিছিল সেই দুৱাৰবোৰ কান্দি থাকে। যি দুৱাৰেৰে তাৰ ৰিজিক নামি আহিছিল সেই দুৱাৰবোৰো কান্দি থাকে। আকাশ জমিনৰ এই ক্ৰন্দন দীৰ্ঘ 40 দিন পৰ্যন্ত অব্যাহত থাকে। মালাকুল মউত যেতিয়া তাৰ ৰুহ কবজ কৰিবলৈ যায় তেতিয়া তাৰ দেহৰ হিফাজতৰ বাবে তাত 500 জন ফৰিস্তা থিয় হৈ থাকে। যেতিয়া তাৰ দেহ লৈ যায় তেতিয়া ফৰিস্তাসকলে সহায় কৰে, আনকি কাপোৰ পিন্ধোৱা সুগন্ধি লগোৱাৰ ক্ষেত্ৰতো ফৰিস্তাসকলে অংশগ্ৰহণ কৰে। দেহৰ সন্মানাৰ্থে ঘৰৰ পৰা কবৰ পৰ্যন্ত ফৰিস্তাসকলে দুয়োদিশে থিয় হৈ থাকে। জানাজা স্থান পৰ্যন্ত যেতিয়া উপস্থিত হয় তেতিয়া তাক অভ্যৰ্থনা জনায় আৰু তাৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। মুমিনৰ এনে মৰ্যাদা দেখি ইবলিছে ইমান জোৰত চিঞৰি উঠে যে তাৰ দেহৰ হাড়ৰ গ্ৰন্থিৰ কোনো বন্ধন এই সময়ত ছিঙি যায়। সি আক্ষেপ কৰি তাৰ সংগীসকলক কৈ থাকে, তোমালোকৰ ধ্বংস হওক, এই বান্দা তোমালোকৰ জালৰ পৰা কেনেকৈ ওলাই গল? ইবলিছৰ সংগীসকলে কয়, ই নিষ্পাপ আছিল, সেয়েহে আমাৰ জালত নফচিল। মালাকুল মউত যেতিয়া তাৰ আত্মাক লৈ আকাশৰ ফালে আৰোহণ কৰে তেতিয়া 70,000 ফৰিস্তাসহ জিব্ৰাইল আলাইহিছ সালামে তেওঁক অভ্যৰ্থনা জনায় আৰু সকলো ফৰিস্তাই তাৰ ওচৰত আল্লাহৰ সন্তুষ্টিৰ সংবাদ জনাই থাকে। মালাকুল মউত যেতিয়া আত্মাক লৈ আৰছৰ কাষ পায় তেতিয়া সি আল্লাহৰ সিজদাত পৰি যায় আৰু সেই সময়তে আল্লাহ ইৰশাদ কৰে, হে মালাকুল মউত, তুমি মোৰ বান্দাক জান্নাতৰ বাগিচাত থৈ আহা। ইয়াৰ পিছত যেতিয়া তাক কবৰত ৰখা হয় নামাজ তাৰ সোঁফালে আৰু ৰোজা বাওঁফালে আহি থিয় হৈ যায়। আল্লাহৰ জিকিৰ আৰু কোৰআন তিলাৱত আহি তাৰ শিতানত থিয় হৈ যায়। ভৰিৰ ফালে থিয় হৈ যায় জামাতৰ লগত নামাজ পঢ়িবলৈ মছজিদৰ ফালে গমন আৰু তাৰ ধৈৰ্য কবৰৰ একোণত অৱস্থান লয়। এই সময়ত আল্লাহ তাৰ কবৰত আজাবৰ এটি অংশ প্ৰেৰণ কৰে। আজাব আহি তাৰ সোঁফালে প্ৰৱেশ কৰিব খোজে তেতিয়া নামাজে বাধা দি কয়, আজাব তুমি আঁতৰি যোৱা, আল্লাহৰ কসম এই বান্দাজনে গোটেই জীৱন কষ্টত আছিল, কবৰত অহা বাবে অলপ শান্তি পাইছে। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, আজাব যেতিয়া সোঁফালৰ পৰা আঁতৰি বাওঁফালে যায় তেতিয়া ৰোজা নামাজৰ দৰে একে উত্তৰ দি আজাবক প্ৰতিহত কৰে। আজাব এইবাৰ মূৰৰ দিশৰ পৰা অহাৰ চেষ্টা কৰিলে একে উত্তৰ আহে। মুঠতে আজাব যি দিশৰ পৰা আহিব খোজে সেই দিশৰ পৰা একে উত্তৰ আহে। সকলো দিশৰ পৰা তাৰ প্ৰতিবন্ধকতাৰ সৃষ্টি হয়। অৱশেষত আজাব যেতিয়া দেখে আল্লাহৰ এই নেক বান্দাৰ আমাল সকলো ফালৰ পৰা তাৰ প্ৰতিৰক্ষা কৱচৰ সৃষ্টি কৰি ৰাখিছে তেতিয়া সি উভতি যায় আৰু সেই সময়ত ধৈৰ্যই কয়, আজাবৰ প্ৰতিৰক্ষাত মই এই কাৰণে অহা নাই, মুঠতে তোমালোকৰ শক্তিৰ পৰীক্ষা কৰা মোৰ উদ্দেশ্য আছিল। তোমালোকে যদি তাক প্ৰতিহত কৰিবলৈ ব্যৰ্থ হলাহেঁতেন তেতিয়া মই অৱশ্যই আহি এই বান্দাক ৰক্ষা কৰিলোহেঁতেন। তোমালোকে যেতিয়া যথেষ্ট হৈ গলা মই এই বান্দাৰ বাবে অতিৰিক্ত সঞ্চয় হৈ ৰৈ গলো। পুলচিৰাত মিজানত মই তাৰ সহায়ক হ'ম। ইয়াৰ পিছত দুজন ফৰিস্তা আহিব যাৰ চকু নীলা বৰণৰ, কণ্ঠ ভয়ংকৰ আৰু গৰুৰ শিঙৰ দৰে দাঁত, উশাহৰ লগত নাকৰ ছিদ্ৰৰে জুই ওলাই আহে। ফৰিস্তা দুজনৰ উভয়ৰে কান্ধ হব বৰ প্ৰশস্ত। সিহঁতে মুমিন ব্যতীত কাৰো ওপৰত দয়া কৰিব নাজানে। এই দুজন ফৰিস্তাক মুনকাৰ নাকিৰ বোলা হয়। ইহঁতৰ হাতত এটি হাতুৰি থাকে। এইটো ইমানেই ওজন যে সকলো মানৱ দানৱ একত্ৰিত হৈও ইয়াক উত্তোলন কৰিব নোৱাৰে। এই দুজন ফৰিস্তা কবৰত প্ৰৱেশ কৰি মৃতজনক কয়, উঠি বহা। তৎক্ষণাৎ সি উঠি বহিব আৰু তেতিয়া কাফনৰ কাপোৰ খুলি যায়। সেই সময়ত ফৰিস্তা তাক সুধিব, তোমাৰ প্ৰভু কোন, তোমাৰ ধৰ্ম কি আৰু তোমাৰ নবী কোন? উত্তৰত সি কব, মোৰ ৰব হল আল্লাহ, যাৰ কোনো অংশীদাৰ নাই। মোৰ ধৰ্ম ইছলাম আৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হল মোৰ নবী, তেওঁৰ পিছত আৰু কোনো নবী নাহে। ফৰিস্তাসকলে উত্তৰ শুনি কব, তুমি সত্য কথা কৈছা। ইয়াৰ পিছত কবৰক চাৰিওফালৰ পৰা প্ৰশস্ত কৰি কব, তুমি ওপৰৰ ফালে অলপ চোৱা। সি চাব তেতিয়া জান্নাতৰ শেষ সীমা পৰ্যন্ত তাৰ চকুত ভাহি উঠে। ফৰিস্তাসকলে কব, হে আল্লাহৰ বন্ধু, এইটো তোমাৰ আৱাসস্থল ঠিকনা। আল্লাহৰ আনুগত্যৰ বিনিময়ত তুমি এইটো পালা। বৰ্ণনাৰ শেষ পৰ্যায়ত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, সেই সত্তাৰ কসম যাৰ হাতত মোৰ প্ৰাণ, মুমিন বান্দা ইমানেই আনন্দিত হয় যে যি কেতিয়াও শেষ হবলগীয়া নহয়। মুমিন বান্দাজনক আকৌ নিৰ্দেশ দি কোৱা হব, তুমি তলৰ ফালে চোৱা। যেতিয়া তলৰ ফালে চাই তেতিয়া তাৰ দৃষ্টি জাহান্নামৰ শেষ সীমালৈ প্ৰখৰ হয়। ফৰিস্তাসকলে তেতিয়া কয়, হে আল্লাহৰ প্ৰিয় পাত্ৰ, এই ভয়ংকৰ আজাবৰ পৰা তুমি ৰক্ষা পালা। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, এই সময়ত বান্দাজনৰ ইমান ভয় হয় যে যি কেতিয়াও শেষ হোৱাৰ নহয়। ইয়াৰ পিছত
জান্নাতৰ ৭৭খন দুৱাৰ খুলি দিয়া হয়। এইবোৰ দুৱাৰেদি জান্নাতৰ কিৰণ সৌৰভ সুগন্ধি আহি থাকে। এই নিয়মত তেতিয়ালৈ পাই থাকিব যেতিয়ালৈকে সি কবৰত থাকিব। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আলোচনাৰ ধাৰাবাহিকতা অব্যাহত ৰাখি কয়, ইয়াৰ পিছত আল্লাহ তাআলাই মালাকুল মউতক নিৰ্দেশ দি কয়, তুমি মোৰ দুশ্মনৰ কাষত যোৱা আৰু তাক মোৰ কাষত লৈ আহা। মই তাক প্ৰচুৰ পৰিমাণে ৰুজি দিছো আৰু সীমাহীন নিয়ামত দান কৰিছো, কিন্তু সি মোৰ লগত কেৱল অবাধ্যতাই কৰিছে। এইবাৰ এই দুশ্মনক মোৰ ওচৰত হাজিৰ কৰা। মালাকুল মউত আল্লাহৰ নিৰ্দেশ পাই ইমান ভয়ংকৰ আকৃতি লৈ তাৰ কাষত উপস্থিত হ'ব যে পৃথিৱীৰ কোনেও এনে আকৃতি প্ৰথমতে দেখা নাই। তেওঁৰ 12টা চকু থাকিব। তেওঁৰ এনেকুৱা এটা লৌহ শলকা থাকে যি শাখা আৰু কাঁইট বিশিষ্ট। মালাকুল মউতৰ লগত আৰু 5জন ফৰিস্তা থাকে। ইহঁতৰ প্ৰত্যেকৰে লগত থাকে জাহান্নামৰ পৰা লৈ অনা জুইৰ চাবুক। মালাকুল মউত অবাধ্য বান্দাক এই চাবুকেৰে ইমান চোৰত আঘাত কৰে যে প্ৰতিটো কাঁইট তাৰ গোটেই শৰীৰৰ দেহতন্ত্ৰৰ আভ্যন্তৰীণ অংশত বিন্ধি যায়। ইয়াৰ পিছত সেইটো পকাই পকাই উলিয়াই আনে আৰু তাৰ ভৰিৰ নখলৈকে ৰুহ ওলাই আনে। তাৰ পিছত সেই লৌহ শলকাটো তাৰ উভয় ভৰিৰ গুৰুৱাত সোমাই দিয়া হয়। তেতিয়া সেই আল্লাহৰ দুশ্মন ইমানেই কষ্ট পায় যে বেদনাত সি ধৰ ভৰাই থাকে আৰু এনেতে বাকী ফৰিস্তাবোৰ হাতৰ চাবুকেৰে তাৰ মুখমণ্ডলত অনবৰত প্ৰহাৰ কৰি থাকে। এই সময়ত তাৰ আত্মাক টানিয়ে যদি গুৰুৱা পৰ্যন্ত অনা হয়, শাস্তিৰ এই পৰ্যায়ত খলকাটো তাৰ আঁঠুত বিন্ধাই দিয়ে আৰু বেদনাত সি কাতৰ হৈ যায়। ঠিক এনে সময়ত আকৌ ফৰিস্তাসকলে জুইৰ চাবুকেৰে তাক আঘাত কৰি থাকে আৰু শেষত বুকু আৰু কণ্ঠনলীত। ইয়াৰ পিছত পূৰ্বৰ দৰে তাক টনা আজোৰা কৰি থাকে। ইয়াৰ পিছত ফৰিস্তাসকলে জাহান্নামৰ পৰা সংগ্ৰহ কৰা কয়লা তাৰ ধুধুৰিত লগাই দিয়ে আৰু কয়, হে অপবিত্ৰ আত্মা, তই ওলাই আহ। তই থাকিবি অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত আৰু অতি ক'লা ধোঁৱাৰ ছাট, যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়। সূৰা ৱাকিয়া আয়াত নং 42 পৰা 43। আজিৰ আলোচ্য বিষয় ইমানেই আছিল। আল্লাহ সকলোকে কবুল কৰক, আমিন। আজিলৈ বিদায় লৈছো। ৱা আখিৰি দাৱানা আনিল হামদুলিল্লাহ।